তো স্বাগতম জানাইছো এছএমএছ নন ফেক্টৰ অন্য এটা ভিডিঅ'লৈ। এইখন পৃথিৱীত আটাইতকৈ ডাঙৰ প্ৰাণীটোৱে হ'ল হাতী। পৃথিৱীত দুটা প্ৰজাতিত হাতী দেখিবলৈ পোৱা যায়। ইহঁতৰ কাণ আৰু শুৰৰ ওপৰত ভিত্তি কৰি দুটা ভাগত ভাগ কৰা হৈছে। প্ৰথমটো হৈছে এছিয়ান আৰু দ্বিতীয়টো হৈছে আফ্ৰিকান হাতী। এটা পুৰুষ হাতী 3 মিটাৰ পৰ্যন্ত হোৱা দেখা যায়। ইয়াৰ ওজন 6 টন পৰ্যন্ত হয়। 30 পৰা 35 বছৰ বয়সত এটা হাতীয়ে নিজৰ পূৰ্ণ আকাৰ লাভ কৰে আৰু ইহঁতৰ গড় আয়ু হৈছে 60 পৰা 70 বছৰ পৰ্যন্ত। এটা হাতী জন্মৰ সময়ত 120 কেজি পৰ্যন্ত ওজনৰ হয় আৰু ইয়াৰ জন্মৰ 20 মিনিট পিছতে থিয় হ'ব পৰা অৱস্থাত হয় আৰু 1 পৰা 2 ঘণ্টা সময়ৰ ভিতৰত খোজ কাঢ়িব পৰা অৱস্থাত হয়। এটা হাতী প্ৰতিদিন 150 কেজি পৰ্যন্ত খাদ্য খায় আৰু একদিনত 3/4 সময় খাদ্য খোৱা দেখা যায়। হাতীৰ স্মৃতি শক্তি ইমান বেছি যে কেতিয়াও কোনো কথা পাহৰি নাযায়। আফ্ৰিকান হাতী প্ৰায় 90% বিলুপ্তি হৈছে আৰু এছিয়ান হাতী প্ৰায় 50% বিলুপ্তি হোৱা দেখা গৈছে, কিয়নো বৰ্তমান যুগত হাতীৰ স্থান মানুহে লোৱা দেখা গৈ আছে। হাবি-বন ধ্বংস কৰি আনকি চোৰাং চিকাৰীয়ে বহুত হাতী চিকাৰ কৰাৰ ফলত হাতী বিলুপ্তিৰ পথত গৈ আছে। তো বন্ধুসকল, এনেকুৱা ইণ্টাৰেষ্টিং ফেক্ট চাবলৈ আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু আগন্তুক ভিডিঅ'ৰ বাবে নটিফিকেশ্যন অল কৰি দিব।